মেলি পঢ়িব ল দেই তহঁতে সেয়া কথা এটা শুনিছে নাই নিউজত দি আছে নহয় এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছোৱালীখিনিক স্কুটি দিব বুজিছে নাই মই এতিয়া গালি খালোঁ আৰু কথাটো ময়ো শুনিছোঁ নিউজত দিয়ে আছে কিন্তু আমিনো কি কৰিম আমাৰ ছোৱালীয়ে দেখোন ভাল ৰিজাল্ট কৰিবই নোৱাৰিলে নাকানটো কটালি ইমান আশা কৰিছিলোঁ কিবা এটা পাব বুলি সেয়া মেট্ৰিকত ভাবিলোঁ কম্পিউটাৰ লেপটপ কিবা এটা পাব নাই সেইটোও একেই এতিয়া হায়াৰ ছেকেণ্ডেৰীত এয়া চৰকাৰে এতিয়া দিব স্কুটিবিলাক বেলেগৰ ছোৱালীবিলাকে পাব আমি আৰু লাগি চাব লাগিব আৰু তাতকৈনো বেছিনো কি কৰিম ছোৱালীয়ে খালি ফোন লৈ এইটোও কৰিব সেইটোও কৰিব খালি ফোনতে বিজি আৰু বেলেগটো পঢ়া শুনাটো একো ধান্দাই নাই নহ'লেতো আজি আমাৰ ঘৰতো আৰু স্কুটি এখন আহিলেহেঁতেন ময়ো মানুহক ক'ব পাৰিলোঁহেঁতেন মোৰ ছোৱালীজনীয়ে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে চৰকাৰে দিয়া আঁচনিবোৰৰ পৰা বোলে স্কুটি এখন বোলে আমাৰ ছোৱালীও পালে নাই সেইবোৰ মাক বাপেকৰ কথা চিন্তা কৰিব জানিলেহে ভালকৈ পঢ়িলেহে একো নাই সেইবোৰ মগজত ঐ বাপুকণ যা কিতাপ বহি লৈ বাপে পঢ়াব পঢ় এতিয়া আৰু তই নিজৰ ৰুমলৈ যা পঢ়গে যা এতিয়া আকৌ কোন আহিলে বাৰু সেয়া আপুনি ইয়াক পঢ়াবলৈ মই যাওঁ চাওঁগৈ কোন হয় মানে এই গ্লাছবোৰ আৰু এই বিস্কুটৰ প্লেটখন লৈ যাচোন তই উঠি যা কিতাপ বহিবলৈ পানে চুই দেখোন ভিতৰলৈ এইজনী এবাৰ কেলৈ আহিছে ঠিক নাই এতিয়া স্কুটি দিয়া খবৰটো জীয়েকে শুনাব আহিলেনে ঠিক নাই আৰু দেই মই আৰু কি কৰিম এতিয়া লাজতে আৰু মনে মনে বহি থাকিব লাগিব ভিতৰলৈ কি কৰিছা আমনি দিলোঁ নি বাৰু নাই মানুহজনক চাহ এখন দিলোঁ খাবলৈ আৰু ল'ৰা ছোৱালীকেইটাক পঢ়িবলৈ বহিবলৈ দি আহিলোঁ মই বোলো পাকঘৰতে কাম কৰোঁ তেনেতে বেলটো বাজিলে মই বোলো কোন আহিলে আকৌ গধূলি এইখন আহি দেখিলোঁ তই কিমান গ'ল বাৰু আহি পেলাই বচোন বহ এনেই আহিলোঁ আৰু হেৰি নহয় বাইদেউ নিউজটো চাইছে নাই বাৰু এইবাৰ পাছ কৰা হায়াৰ ছেকেণ্ডেৰী ছোৱালীখিনিক স্কুটি দিব নহয় চৰকাৰে চাইছোঁ নিউজ গম পাওঁ এইবাৰ পাছ কৰা ফাৰ্ষ্ট ডিভিজন যোৱা হায়াৰ ছেকেণ্ডেৰী ছোৱালীখিনিক স্কুটিখন নিদিব জানো চৰকাৰে বৰ ভাল খবৰ ভালেই হৈছে দিয়া পঢ়ক আৰু আমাৰবোৰে নাই নহয় আৰু কিনো ক'ম আৰু মোৰ আকৌ ছোৱালীজনীয়ে ফাৰ্ষ্ট ডিভিজন গৈছে নহয় তাই 70% পাইছে আৰু দুটাত লিটাৰ আছে ভালকৈ পাছ কৰিছে তাই পাব আৰু বাপেকে খুব ফূৰ্তি পাইছে আৰু তোৰ ছোৱালীজনী খবৰ গম পাওঁ নহয় এতিয়া ভালে আছে দে তাই স্কুটিখন পাইছে আৰু খুব চলাই ফুৰিব আৰু দুজনী মাজেৰে উঠি খুব বজাৰ কৰিবি আৰু নহয় বাইদেউ তাই পাব যেতিয়া আৰু তাইয়ে চলাব ক'তনো আৰু মোক দিব মোৰ আকৌ গাড়ীখন আছেই নে মই আৰু ক'তনো আৰু স্কুটিখন চলাম আৰু বাইদেউ মণিয়ে ৰিজাল্টটো কি কৰিছিলে বাৰু ন তাই আৰু কোনোমতে গ'ল আৰু নপঢ়ে পঢ়া শুনাত একেবাৰে ধান্দা নাই ইমান চিঞৰিব লাগে ক'তনো পঢ়েনো গম পাওঁৱে দেখোন পঢ়া শুনাত তেনেই ধান্দা নাই আৰু ফোনটো লৈ লৈছে আৰু ফোনতে থাকে আৰু সেইবোৰ আৰু কি কবি আৰু আজিকালি ল'ৰা ছোৱালী আৰু কোনোবাই পঢ়ে কোনোবাই নপঢ়ে আৰু সেইটোৱে আৰু কেইদিনো পঢ়িলে কিতাপবোৰ ফালিলে দেখোন গৰু হাঁহিব আহিছ ভালকৈ যতনে ৰাখিব নাজানো কিতাপ নিগনিয়ে খাব পাৰিলে যে বাৰু এতিয়া কি পঢ়িলি মোক মুখস্থ দেচোন মই প্ৰশ্ন কেইটামান সুধিম তই উত্তৰ দি যাবি তই কচোন আমাৰ ৰাষ্ট্ৰীয় সংগীতটোৰ ৰচক কোন গৰু কি কৰিছ চকীৰ ওপৰত দি নাম কেলে উঠিলি তই গৰু মই গাব ক'লো নে মই সুধিছোঁ ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছিলে তহঁতি কি পঢ়িবি আৰু দেই নামিছ নাই চকীৰ পৰা নাম এতিয়া ক ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছিলে গৰু ৰাষ্ট্ৰীয় সংগীত মহাত্মা গান্ধীয়ে লিখিছিলে এয়া পঢ়া শুনা কৰিছ হা কি পঢ়িবি গম পাইছোঁ আৰু মাৰ হওক লগাম চব বাৰু তই এতিয়া ক মহাত্মা গান্ধীৰ দেউতাকৰ নাম আৰু মাকৰ নাম কি আছিলে স্কেল পাত কোটাও ইয়াৰ মাৰি পিঠি ফালো মই এতিয়া গৰু কি পঢ়িছিলি তই লকডাউন হ'ল বুলি ঘৰত পঢ়া বন্ধ হ'ল নেকি গৰু তই দেখোন চব গোটেই উল্টা পুল্টা উত্তৰবোৰহে দি আছ মোক তাৰমানে তই পঢ়াই নাই এতিয়া পঢ়া নোৱাৰি পাল মাৰিব আহিছ পেটৰ বিষ উঠিছে হা ঠেকেচি মেতিয়া ইয়াতে ভয় কিতাপ লৈ
মা নহালৈকে বহি থাকে। বাৰু বাইদেউ মই উঠোঁ এতিয়া, বহুত দেৰিয়ে বহিলোঁ দেই, ইমান কথা পাতিলোঁ ন, বহি দিলে বৰ কথা ওলাই থাকে অ'। যাওঁ এওঁ আকৌ ভাত খাই আছে নহয়, চাহকণো দিওঁগৈ, ভাত বনাবলৈও আছে। আপুনি বনালে নাই অ', মই এতিয়া বনামহে। আহিবি আকৌ দেই বেলেগ এদিন, ছোৱালীজনীকো লৈ আহিবিচোন লগতে। বাৰু বাইদেউ আপুনিও যাব, যাওঁ বাৰু মই এতিয়া। জীয়েকে বৰ স্কুটিখন পাব যে আমাক শুনোৱাবলৈ আহিলে। আমিনো কৰিমনো কিনো, আমাৰ ছোৱালীয়ে ঠিক নহয়, গৰু মস্ত, নপঢ়িলে ভালকৈ, ইমান চিঞৰিলোঁ নাই নপঢ়িলে, এতিয়া মাকক ক্লাছ পোৱাইছে। বৰ একেবাৰে শুনাব আহিছে। কি হ'লো চেনিমাই, পকা বিলাহীটোৰ দৰে হৈ আহিছা যে? কোন আহিছিলে? কি পাতি আছিলা ইমান দেৰি? এই আমাৰ ওচৰৰ পানেশ্বৰী আহিছিলে আকৌ, এই স্কুটি দিব যে চৰকাৰে, সেই কথাটো শুনাবলৈ আহিছিলে আকৌ। তাই জীয়েকে বোলে ফাৰ্ষ্ট ডিভিজন পাইছে, কিবা 70% পাইছে নে কিবা, দুটা লেটাৰো পাইছে, সেইবোৰ চব মোক আহি শুনাইছে। আমাৰ ছোৱালী বোলে ভাল পঢ়াত বোলে, অকল পঢ়ে বোলে, বেলেগ ধান্দা নাই আৰু একো, পঢ়ে আৰু পঢ়িয়ে থাকে বোলে, সেইকাৰণে বোলে ভাল ৰিজাল্ট হৈছে। লগতে মোক শুনোৱাই থৈ গৈছে, আমাৰজনীয়ে যে নপঢ়ে গম পায় নাই গোটেইখনে, মোবাইলটো লৈ ইফাল কৰোঁতে যায় আমাৰজনী। এইবোৰ নাকাম কটোৱাইছে আৰু, লাজ নাইকিয়া কৰিছে আৰু দেই, ইমান লাজ পাইছোঁ গম পাইছেনে। এতিয়াতো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীও আৰু নহয় বুলিয়ে শুনি আছোঁ আৰু, নাজানো আৰু কি হয় আৰু এইখন। ভাবিছিলোঁ এটাই ল'ৰা আৰু ছোৱালীজনীয়েতো নোৱাৰিলে, ইয়ে বোলো ভালকৈ মেট্ৰিকটো পাছ কৰিব আৰু ইয়াকে বাইক এখন দিম আৰু। এতিয়া সেই আৰু নহ'ব যেন পাইছোঁ আৰু, মোৰ মনৰ আশা মনতে গৈছে আৰু পাই, মোৰ বৰ দুখ লাগিছে আৰু দেই সেইটো ভাবি আৰু। লোকে বোৰে শুনোৱাবলৈ সুযোগ পায়, আমি আৰু একো এটা শুনোৱাবলৈও সুযোগ নাপাওঁ হেৰ', অত ফুটা কপাল আমাৰ। পিছে ভালে হৈছে, তোমাৰ মনৰ আশা মনতে গৈছে। তুমি যাৰ ওপৰত আশা কৰি আছা, সি তোমাক আলুগুটি বাহিৰে আৰু অন্য একো নিদিয়ে বুজিছা। কিয় কি হ'ল, কেলে এনেকৈ কৈছে আপুনি? সি যদি পঢ়া ল'ৰা হ'লেই হয়, তাৰ কিতাপ নিগনিয়ে নুকুটিলে হয়, একো যতনটো কৰিবই নাজানে। আৰু তাক যিকেইটা মই প্ৰশ্ন সুধিছোঁ, তুমি তাক পঢ়াব ল'লে মূৰ ঘূৰাই বেহুচ হৈ পৰি যাবা হেৰ'। সি কি কৈছে গম পোৱা নাই? তাক মই সুধিছোঁ আমাৰ ৰাষ্ট্ৰীয় সংগীতটোৰ ৰচক কোন? প্ৰথমেতো সি থিয় হৈ দিলে চকীৰ ওপৰত, তাৰপিছত ৰচকৰ নাম কৈছে মহাত্মা গান্ধী বোলে। হে প্ৰভু, কি শুনিছোঁ বাপুকণ এয়া? তই এইবোৰ কৰ তাৰমানে, মোক ফাঁকি দি থাক পঢ়িছ বুলি। ই নহয় মা, দুটাই মিছা কথা কৈছে, মই চব পাৰিছিলোঁ, এই লকডাউন হোৱাৰ পৰা মই এইবোৰ চব পাহৰি থাকিলোঁ। গৰুহঁত পঢ়িব নালাগে, নাম চকীপা নাম, নহ'লে চুচৰাই আনিম এতিয়া, নাম। ভালকৈ পঢ়িবি হা, দুষ্টামিবোৰৰ পৰা আজৰি পালেহে ভালকৈ পঢ়িবি। বাই এজনী সেই টিকটকটো এতিয়াহে বন্ধ হৈছে, টিকটক থাকোঁতে আইনাৰ আগত ৰৈ কি নাচাবা তাই ভেকু ভাওনা, টিকটক কৰোঁতে গ'ল। ইমান চিঞৰিলোঁ পঢ়চোন পঢ় ভালকৈ পঢ়, নাই নপঢ়ি এয়া গতি। আৰু তই এইবোৰ দুষ্টামি কৰোঁতে যাব, তয়ো কি পঢ়িলি গম পাইছোঁ আৰু, যি মূলা বাঢ়ে বোলে তাৰ দুপাততে চিন, তহঁতৰ চিন ওলালে আৰু এতিয়াতে। ইমান যে গালি পাৰিছা, মেট্ৰিক নহয় ভালহে হ'ল কিবা, মোৰ এনেও মেট্ৰিক দিবলৈ মন নাছিলে।